আৰু 1 জুনৰ পৰা অলৰেডি ইনষ্ট্ৰাকশ্যন ইছ্যু কৰা হৈছে যে যিখিনি ইনস্পেক্টৰ সাব ইনস্পেক্টৰ প্ৰপাৰ্টি ৰিটাৰ্ণ এনুৱেল প্ৰপাৰ্টি ৰিটাৰ্ণ দাখিল কৰা নাই তেওঁলোকক থানা আৰু আউটপোষ্টৰ চাৰ্জেছ দিব নালাগে। নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা সকলোবোৰ আৰক্ষী বিষয়াই থানা আৰু আৰক্ষী চকীৰ দায়িত্ব এৰিব লাগিব, কিয়নো সম্পত্তিৰ তথ্য নিদিয়া আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ DGP জিপি সিঙৰ। সম্পত্তিৰ তথ্য নিদিয়া আৰক্ষীয়ে 1 জুনৰ পৰা এৰিব লাগিব থানা আৰু আৰক্ষী চকীৰ দায়িত্ব। উল্লেখনীয় বিষয় হ'ল যে জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা নীলাদলে, ৰুণা নেওগ আৰু আভাজ্যোতি ৰাভাই বৰ্তমানেও চৰকাৰক সম্পত্তিৰ তালিকা দাখিল কৰা নাই। উল্লেখ্য যে অতি কম সময়তে কোটি টকাৰ সম্পত্তিৰ মালিক হৈ পৰিছিল আভাজ্যোতি ৰাভাৰ লগতে নীলাদলে আৰু ৰুণা নেওগ, কিন্তু যাৰ ফলস্বৰূপে নিজৰ গোপন তথ্য ফাদিল হোৱাৰ ভয়ত এতিয়ালৈকেও চৰকাৰক সম্পত্তিৰ তালিকা দাখিল কৰা নাই এই সমগ্ৰ আৰক্ষী বিষয়াই। কিন্তু এইবাৰ সম্পত্তিৰ তথ্য নিদিয়াৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে DGP জিপি সিঙে। হয়, সম্পত্তিৰ তালিকা দাখিল কৰিব লাগিব, অন্যথা 1 জুনৰ পৰা এৰিব লাগিব থানা আৰু আৰক্ষী চকীৰ দায়িত্ব। সেয়েহে এইবাৰ পোহৰলৈ আহিব জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা সকলোবোৰ আৰক্ষী বিষয়াৰ মূল চৰিত্ৰ, কিয়নো সমাজত কুকৰ্ম কৰা লোকৰ সৈতে সুসম্পৰ্ক থকা বুলি জানিব পৰা গৈছে ইতিমধ্যে। আৰু অতি কম সময়তে কোটি কোটি টকীয়াৰ সম্পত্তি গঢ়ি তুলিছে জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা আৰক্ষী বিষয়াসকলে। গতিকে আপোনালোকে কি ভাবে, এইবাৰ পোহৰলৈ আহিবনে সকলোবোৰ আৰক্ষী বিষয়াৰ আচল চৰিত্ৰ? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।